স্পীড হৈছে নেকি কথাকেইটা কোৱা যদি বুজি পোৱা নাই আকৌ কৈছোঁ ঘৰত থাকক সুৰক্ষিত থাকক ঘৰতে থাকক সুৰক্ষিত থাকক আৰু KSC ব্লগৰ ভিডিঅ' চাই থাকক হাই হেল্ল' নমস্কাৰ নকৰিব তিৰস্কাৰ মই কুকিল হাজৰিকা KSC ব্লগৰ আহি আছোঁ নতুন ভিডিঅ' লৈ হৈ লওক পৰিষ্কাৰ এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু আগৰ ভিডিঅ'কেইটা চোৱা নাই যদি মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম ডেছক্ৰিপশ্যনৰ লিংকটোত গৈ পেলাই আগৰ ভিডিঅ'কেইটা চাব লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক হেই গাইজ ফাইনেলি মই এয়া ফ্লিপকাৰ্টৰ পৰা বস্তুটো আনিলোঁ আনি এতিয়া ঘৰত গৈ আনবক্সিং কৰি মিচিমি হাজৰিকা ৰৈ আছে আহি মেলি ভাত চাত খাই মেলি বলক আনবক্সিং কৰোঁ এইটো বস্তুটো এতিয়া আমি আনবক্সিং কৰিম ইয়াত চেনিটাইজাৰ গোটাই লৈছোঁ মিচিমি হাজৰিকাই বোলে ইউটিউবত ভিডিঅ' ওলাব যে সেইকাৰণে তাই সেই চুলি তুলি ষ্টাইল কৰিবলৈ গৈছে ইয়াত চুলি তুলি ষ্টাইল কৰি আহিব তাৰপৰা আমি আনবক্সিং কৰিম মিচিমি কেঁচিখন লৈ আহিবি কিনো বস্তু আহিছে চাব লাগিব না দাই আনবক্সিং কৰি কেঁচিখন আনিলি আমি চেনিটাইজাৰ উলিয়াই লৈছে ইয়াত ডেটলৰ চেনিটাইজাৰ 30 টকা এইটো এনেকুৱা আহে নাজানো ফ্ৰীতে পোৱা বস্তু ন আনবক্সিং কৰোঁ মিচিমি কেঁচিখন আন তই মই চেনিটাইজ কৰি ল'লোঁ কাৰণ কৰোণা ইমান বাঢ়িছে ভয় লাগে এইবিলাক ক'ৰ পৰা আহিছে ঠিক নাই মই ইয়াৰ পৰা চেনিটাইজ কৰি ল'লোঁ আপোনালোকক ঘৰতে থাকক সুৰক্ষিত থাকক আৰু KSC ব্লগৰ ভিডিঅ'সমূহ চাই থাকক এইবিলাক মিচিমি হাজৰিকা উপস্থিত হৈ গ'লে আমাৰ ওচৰত এয়া আমি চেনিটাইজ কৰিলোঁৱে আগতে এইটো এতিয়া খালোঁ খালিছোঁ দেই কেনেকুৱা আহে নাজানো এইটো বস্তু আহিলে এতিয়া এইটো ফালিব লাগিব আগতে এইটো ফালি লওঁ এইফালেদি উলিয়াই লওঁ এইটো কয় কিবা এটা বুলি কয় এইটো বাবুল কিবা এটা ৰেপ নে কিবা এটা তেনেকৈ ফুটাব পাৰি চবেই ফুটাব লাগে এইটো ফাইনেলি এইটো বস্তুটো এতিয়া আমি ৰিভিউ চাম এইটোৰ ইমান দীঘল কি কথা এইটো বস্তুটো চাওক এয়া আহিছে ফ্ৰীকৈ দামী দামী বস্তুবিলাক নাহে সৰু বস্তুবিলাক পটককৈ আহে এডাল চক দীঘল আছে যথেষ্ট দীঘল আছে এতিয়া বস্তুটো মানে কাম কৰে নকৰে বা এতিয়া কেনেকুৱা নাজানো এইটো ক্লিপ এটা আহিছে লগাবলৈ এতিয়া আনিছোঁ আৰু চুপাৰ কৰ্ণলৈ পায় এইটো মেইন বস্তুটো এইটো আপোনালোকে চাওক মই আপোনালোকৰ স্ক্ৰীণত ভালকৈ দেখুৱাই দিছোঁ এইটো বস্তুটো এইটো বস্তু ইয়াত এইটো লাগি থাকে এইটো চফ্ট হৈ আহে মাতটো মানে এইটো ইয়াত লগাই লয় এনেকৈ কোমল কোমল সেইডাল এতিয়া আপোনালোকক শুনাওঁ চাউণ্ডটো কেনেকুৱা যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ঘৰত থাকক সুৰক্ষিত থাকক KSC ব্লগৰ ভিডিঅ' চাই থাকক এতিয়া আমি ইয়াৰ দি কথা কওঁ আপোনালোকে চাব চাউণ্ডটো কেনেকুৱা আহে বলক মাইকটো ফিট কৰিলোঁ ইয়াতে কথা কৈ আছোঁ আপোনালোকে মাতটো শুনিছে চাগে চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে আপোনালোকে কমেণ্টত জনাব তাৰপৰা আৰু আপোনালোকে এইটো কিনে যদি মই ফ্লিপকাৰ্টৰ লিংকটো আপোনালোকক দি থ'ম এইটো এমেজনতো পাব ফ্লিপকাৰ্টটো পাব মই লিংকটো দি থ'ম এতিয়া দাম কিমান মই নাজানো এইটো মই ফ্ৰীকৈ আনিছোঁ বাৰু আজি আহি পালেহি তাকে কেনেকুৱা কথাটো মানে ভাল লাগিছে নাই কথাকেইটা মানে লাইক কৰিব মানে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেল আৰু ডেছক্ৰিপশ্যনত আপোনালোকক মই দি থ'ম জানটোছ ব্লগ ইয়াৰ ভায়েক জানটোছ ব্লগ তাৰ লিংকটো দি থ'ম সি তাৰো চেনেল এটা আছে সৰু ল'ৰা ভিডিঅ' বনাই বহুত ভাল ভাল ভিডিঅ' বনাই তাৰ লিংকটো দি থ'ম তাৰপৰা আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে মোৰ বা আৰু এই খুলিছে এজনী মোৰ খুৰা ছোৱালী এই খুলিছে এটা চেনেল মিচিমি এণ্ড বাবি চেলেঞ্জ তাত চেলেঞ্জ ভিডিঅ' দি থাকে এটা ভিডিঅ' দিছে কিন্তু মোৰ এতিয়া চেনেলটো খুলি পেলাই আপোনাৰ 3টা ভিডিঅ' দিলোঁ এতিয়ালৈকে 84 ছাবস্ক্ৰাইবাৰ হৈছেহে কিন্তু সিহঁতৰ এটা ভিডিঅ' দিয়েই 700 নে 800 ভিউ আহিলে ভিডিঅ'টো লগা আৰু ভিডিঅ'টো মানে লাইকো আহিছে আৰু কিমান 90টা নে কিমান আহিছে আৰু ছাবস্ক্ৰাইবাৰ হ'ল কিমান 70টা নেকি 68 ছাবস্ক্ৰাইবাৰ হ'ল আৰু মই লিংকটো দি থওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কালি ইলেকশ্যনৰ ৰিজাল্ট দিলে ইলেকশ্যনৰ ৰিজাল্ট আপোনালোকৰ সমষ্টিত কোন কোন জিকিছে বা কি কোন কোন এবাৰ MLA হৈছে কৰিব আমাৰ ইয়াত অমিয় কুমাৰ ভূঞা হৈছে ডক্টৰ অমিয় কুমাৰ ভূঞা এবাৰ বিধায়ক হ'ল তাৰপৰা ভাল লাগিছে বিধায়ক হৈছে কিন্তু এটাই দুখ লাগিছে বহুত বোম ফটকা এইবিলাক ফুটাইছে ৰিজাল্ট ওলোৱাৰ আগতে মই তেওঁক লৈ এইটো ভিডিঅ' বনোৱা নাই কিন্তু মই আনবক্সিঙৰ ভিডিঅ' বনাইছোঁ কৈছোঁ যে মানে ৰিজাল্ট ওলোৱাৰ আগতে সকলো মানুহে বোম ফটকা ফুটাই গোটেই পৰিৱেশ বিনষ্ট কৰি দিছে চৰাই চিৰিকটিবিলাক উৰি গৈছে গছ গছনিত থকা গোটেই একদম মিচিমি হাজৰিকালৈ মানে বৰ্তাৰ ফোন আহিলে কাৰণে তাই ফোনত কথা পাতিব লগা হয় ভিডিঅ'টো পষ্ট কৰি দিবলগীয়া হ'ল
তাৰপৰা মই কি কৈ আছিলোঁ, এতিয়া বহুত ফটকা বম ফুটাইছে, ৰিজাল্ট ওলোৱা আগতে ফুটালে, আবেলিতে ফুটাইছে, গোটেই চৰাই চিৰিকটি গুচি গৈছে গছৰ পৰা। তাৰপৰা মানে হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া তেওঁলোকে উল্লাস কৰিছে, সেইটো উল্লাস কৰিবলগীয়া কথাই বাৰু, কিন্তু সময়ত কৰিব লাগে যিহেতু, আৰু জোখতকৈ বেছি উল্লাসটো কৰি দিছে মানুহবিলাকে। মই টিভিটো দেখিছোঁ, বহুত মানে ছ'চিয়েল মিডিয়াটো ভাইৰেল হৈ গৈছে ভিডিঅ'বিলাক। আৰু আপোনালোককো কৈছোঁ তেনেকৈ উল্লাস কৰিব, যেতিয়া বিধায়কজন হৈ পেলাই বিধায়কজনে আপোনাৰ সমষ্টিৰ বাবে কিবা উন্নয়ন কৰিছে, তেতিয়াহে আপোনালোকে সেই উল্লাসটো কৰিব লাগে। যদি একো নকৰেই এতিয়াই সেইবিলাক ফুটাই মেলি একো উল্লাস কৰি লাভ নাই বাৰু। সেইটো কথা বাদ দিছোঁ, আমি আহিছোঁ এইটো বিষয়লৈ। আমি এইটো আনবক্সিং কৰিছিলোঁ, এতিয়া আনবক্সিঙৰ শেষ হ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মাইকটো কেনেকুৱা আহিছে সেইটো আপোনালোকে কমেণ্টত জনাব, আৰু চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে জনাব। আজি আপোনালোকৰ পৰা বাই বাই। অহা ভিডিঅ'ত লগ পাম আৰু নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে আমি এইটো ফুটাই থাকোঁ, আমি ফুটাওঁ, ইহঁতে ফুটাই শেষ কৰিব, ফুটাই দিওঁ দেই। বাই বাই, ছাবস্ক্ৰাইব কৰি দিব।